এতিয়া আহো কি আপুনি সিক্ৰেট এনেকুৱা ষ্ট্ৰেটেজি ফলো কৰিলে প্ৰিলিমছ এটলিষ্ট ক্লিয়াৰ কৰিব পৰা যাব। যদিও বা মেইনছৰ প্ৰিপাৰেশ্যনৰ কাৰণে এটা বেলেগ এটা ষ্ট্ৰেটেজি লাগে, আজিৰ ভিডিঅ'টো মেইনলি ডিছকাছ কৰিম প্ৰিলিমছৰ কাৰণে কি ষ্ট্ৰেটেজি ফলো কৰিলে আপুনি প্ৰিলিমছ ক্ৰেক কৰিব পাৰিব। প্ৰথমটো হ'ল আপোনালোকে যিখিনি পঢ়িছে বা ষ্টাৰ্ট দিছে সেইখিনি যিমান পাৰে ৰিভিজন দিয়ক। মই ক'ব কি বিচাৰিছো আপুনি 10খন কিতাপ পঢ়াতকে এখনেই পঢ়ক, কিন্তু এখন 10 বাৰ পঢ়ক। চ' সেই ধৰণৰ ৰিভিজনটো লাগিব। ছেকেণ্ড যিখন পইণ্ট সেইটো আপোনাৰ ইম্পৰ্টেণ্ট, বিকজ এই যিটো ষ্ট্ৰং উইলিংনেছ যদি নাথাকে আপুনি যিমানেই চেষ্টা নকৰক এটা পইণ্টত আপুনি ভাগৰি যাব। কাৰণ যি APSC বা UPSC এনেকুৱা এটা এক্সাম চিষ্টেম হয় য'ত নেকি এটা লেন্ডি প্ৰচেছ হয়, মানে লং প্ৰচেছ হয়। আপুনি যদি এটা বছৰত যদি ক্ৰেক নহয় আকৌ নেক্সট ইয়েৰটোৰ কাৰণে ৱেইট কৰিব লাগিব। ত' সেইটোৰ কাৰণে যিটো ষ্ট্ৰং পেচেঞ্চ কেপাচিটি আপোনাৰ থাকিব লাগিব, প্লাছ ষ্ট্ৰং ডিটাৰমিনেশ্যন থাকিব লাগিব, যাতে আপোনালোকে নিজেই চেল্ফ মটিভেটেড হৈ থাকিব লাগিব যে আই হেভ টু ডু চামথিং ফৰ দ্য ছ'চাইটি। সেই ধৰণৰ থিংকিংবোৰ যেতিয়ালৈকে আপোনালোকে মাইণ্ডত পুট কৰিব বা নিজৰ পাৰ্চনেল কেৰিয়াৰ কাৰণে বুলিয়ে আপুনি কনচিডাৰ কৰক, যি ধৰণে আপুনি মটিভেটেড হ'ব পাৰে সেই ধৰণে মটিভেটেড হৈ থাকিব লাগিব, যাতে আপোনাৰ অভাৰ পিৰিয়ড অফ টাইমত আপোনাৰ যিটো ডিটাৰমিনেশ্যন সেইটো কনচিষ্টেণ্টলি থাকিব পাৰে। থাৰ্ডত মই কনচিডাৰ কৰিছোঁ এইটো মক টেষ্ট। ৰিজন কিয়? আপুনি ছাপ'জ ডেইলি 7 ঘণ্টা পঢ়ে, কিন্তু আপুনি পঢ়া পৰ্চনখিনি যদি টেষ্ট নকৰে, আপুনি যিখিনি পঢ়িছে সেইখিনি যে মানে কনফিডেণ্টলি আনচাৰ কৰিব পাৰিব। চ' সেইটোৰ কাৰণে বেষ্ট উপায় হ'ল মক টেষ্ট দি থকা। যিকোনো এটা মক টেষ্ট এবিল কৰক, যাতে আপুনি নিজৰ পঢ়াখিনি এবাৰ টেষ্ট কৰক। আৰু এনেকৈয়ে যিমান ৰিপিটেডলি মিষ্টেক কৰি থাকিব বিফৰ প্ৰিলিমছলৈকে সিমানে আপোনাৰ ভাল, যাতে ইম্প্ৰুভ কৰিব পাৰিব যে ক'ত মিষ্টেক হৈ আছে আৰু কনফিডেন্টটো বিল্ড কৰিব পাৰিব উইদিন ইয়ৰ চেল্ফ। চ' মক টেষ্ট যিমান কৰিব ইমানে আপোনাৰ কনফিডেন্ট লেভেল বাঢ়িব আৰু ক্লিয়াৰিটিটো বেছিকে মাইণ্ডত আহিব। ফ'ৰ্থত ৰাখিছো স্মাৰ্ট ৱৰ্ক। মই কিয় স্মাৰ্ট ৱৰ্কটো ৰাখিছো? স্মাৰ্ট ৱৰ্কটো সেইকাৰণে ৰাখিছো যে আপুনি যে বোলে পাৰ ডে 12 আৱাৰ্ছকে পঢ়ে, কিন্তু 12 আৱাৰ্ছটো যদি কোনো ধৰণৰ স্মাৰ্টলি যদি আপুনি নপঢ়ে যে কেনেকে নোটছখিনি শ্বৰ্ট টাইমত বনাম, শ্বৰ্ট টাইমত বনাই উঠাৰ পিছত কেনেকে সেইখিনিক মই নিজৰ ৱেত মনত ৰাখিব পাৰিম, এনেকুৱা ধৰণৰ যদি টিপছবোৰ যদি আপুনি এডপ্ট নকৰে নিজৰ মাজতে, দেন আপুনি 12 ঘণ্টাই পঢ়ক 14 ঘণ্টাই পঢ়ক, কিন্তু সেইটো কামত নাহিব। যিহেতুকে আজিৰ যুগত স্মাৰ্ট যদি ৱৰ্ক নকৰে, যিমান আপুনি স্মাৰ্টলি কনচেপ্টখিনি গ্ৰেফ নকৰে বা মেইনছৰ নোটখিনি যদি নবনায়, দেন আপুনি যিমানেই হাৰ্ডৱৰ্ক কৰক সেই হাৰ্ডৱৰ্কটো কেতিয়াও আপোনাক এটা ফ্ৰুটফুল ৰিজাল্ট দিব নোৱাৰে। চ' স্মাৰ্ট ৱৰ্ক ইজ এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট অফ আৱাৰ চিভিল চাৰ্ভিচ প্ৰিপাৰেশ্যন জাৰ্নি। চ' MCQ আৰু মক টেষ্টৰ মাজত ইমান ডিফাৰেঞ্চ নাই যদিও MCQ এটা বেনিফিট কি, কোনো ধৰণৰ পইচা নিদিয়াকৈও বহু ৱেবছাইটত MCQ কৰি থাকিব পাৰিব। আৰু MCQ কৰাৰ এটা বেনিফিট আটাইতকৈ সেইটো হ'ল বাৰে বাৰে মিষ্টেক কৰি থাকিব পাৰে। যে এটা পাৰ্টিকুলাৰ এটা কুৱেশ্যন যেতিয়া আপুনি বাৰে বাৰে মিষ্টেক কৰি থাকিব, তেনে এটা কথা ৰিয়েলাইজ হ'ব যে ৰাইট আনচাৰটো কি হয়। চ' সেই ৰাইট আনচাৰটো আপোনাক মাইণ্ডত ষ্ট্ৰাইক কৰিব আৰু সেইটোৱে গৈ লাষ্টত গৈ এটা পাৰ্মানেণ্ট আপোনাৰ মাইণ্ডত প্লেচ কৰিব যে সেইটোহে ৰাইট আনচাৰ। চ' এনেকুৱা ধৰণৰ প্ৰেক্টিচৰ জৰিয়তে আপুনি আপোনাৰ APSC প্ৰিলিমছেই হওক UPSC প্ৰিলিমছেই হওক ইজিলি নহয়, কিন্তু ক্ৰেক কৰাৰ 90% চান্সেছ থাকে। এয়াই আছিল মোৰ আজিৰ ভিডিঅ'টোৰ মেইন কথাখিনি। আৰু কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক। আৰু স্পেচিয়েলি সকলো এছপাইৰেণ্টক মই অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে যাতে আছাম ৰিলেটেড ইছ্যুজবোৰৰ যদি ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত প্লিজ পুট কৰক আপোনালোকৰ কোৱেৰিজবোৰ বা আপোনালোকৰ ডাউটছবোৰ, যাতে আমি নেক্সট ভিডিঅ'টোত সেইবোৰ আমি এড্ৰেছ কৰিব পাৰোঁ। এণ্ড থেংক ইউ ফৰ ৱাটছিং।